এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ক একাংশ দল সংগঠনৰ সদস্যই হাৰাশাস্তি কৰাৰ অভিযোগ। এনআৰচিৰ নামত মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ। ক'ত পলাল এনআৰচিত আপত্তি কৰা ব্যক্তিসকল? কিয় শুনানিত হাজিৰ নহয়? এনেধৰণে ক্ষোভ প্ৰকাশ কৰিলে জুৰিয়াৰ ৰাইজে। আপত্তি কৰিছে এনআৰচিৰ ওপৰত আমাৰ গোটেই কলঞ্জলাবাহী ৰাইজৰ ওপৰত কংকনজ্যোতি শৰ্মা, শিৱেন্দ্ৰ বৰুৱা, জিন্তু বৰা। আজি সিহঁত ক'ত গৈছে? আমি সিহঁতক মোকাবিলা কৰিব বিচাৰিছোঁ। আমাৰ গোটেইখিনি নথি পত্ৰ থকা সত্ত্বেও সিহঁতে যে আমাৰ ওপৰত এনেকুৱা হাৰাশাস্তি কৰিছে এইটো আমি ধিক্কাৰ দিছোঁ। প্ৰত্যাহ্বান জনাইছে এইজন ব্যক্তিয়ে। এইজন জয়নাল আব্দিন, ঘৰ জুৰিয়াৰ কলনী জ্বলা গাঁৱত। যোৱাকালি ধিং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত এনআৰচিত আপত্তিৰ শুনানিত পৰিয়ালসহ উপস্থিত হৈছিল যদিও এনআৰচিত আপত্তি জনোৱা কংকন হাজৰিকা নামৰ ব্যক্তিজন কিন্তু হাজিৰ নহ'ল। কেইটামান ল'ৰাই বোলে কংকনজ্যোতি আৰু জিন্তু আৰু শিৱেন্দ্ৰ, এই তিনিটা ল'ৰাই বোলে আমাক কমপ্লেইন কৰিছে যে নথি পত্ৰ নাই, আমাৰ কলনী জিলা গাঁৱৰ মানুহৰ কোনো প্ৰমাণ পত্ৰ নথি পত্ৰ নাই। তো গতিকে আমি ইমান জেগাত গ'লোঁ, ঢিঙত গ'লোঁ কালি, আকৌ আমাৰ 14 তাৰিখে নগাঁও আছে, কিন্তু এওঁলোকক আমি পোৱা নাই। এওঁলোক মোকাবিলা হ'ব লাগে, আমাৰ সন্মুখত আহি ক'ব লাগে তোমালোকৰ প্ৰমাণ পত্ৰ নাই, তোমালোকৰ কাগজ পত্ৰ নাই, তোমালোকে এই দেশী নহয়, তোমালোকে বাংলাদেশী, এনেকৈ ক'ব লাগে সন্মুখত আহি। আৰু সেইবিলাক মানুহ যিবিলাক কমপ্লেইন কৰিছিল আমি ডিঙত গৈ পেলাই কোৱা নাই কিয় কংকনজ্যোতিক, কিয় নাই কংকনজ্যোতিক, এইবিলাক কিয় আমি পোৱা নাই, এইবিলাক কিয় কমপ্লেইন কৰিব? এইটো আমি চূড়ান্ত যদি সাহস থাকে তেতিয়াহ'লে আমাৰ সন্মুখত আহি আমাৰ সন্মুখত কথা ক'ব লাগিব যে আমাৰ নথি পত্ৰ আছে না নাই, মই দেখুৱাই দিম। আৰু সিহঁতে যিবিলাক কমপ্লেইন কৰিছে সিহঁতৰ ডাটা নাই, সিহঁতৰ 49 নাই, 1951 চনৰ ডাটা সিহঁতৰ নাই, কিন্তু আমাৰ সকলো প্ৰমাণ আছে। কিয় এনেকুৱা ক'ব? আৰু সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ ওপৰত যিবিলাক কমপ্লেইনকাৰী আমাৰ সন্মুখত উপস্থিত নহয়, অফিচত যদি উপস্থিত নহয় তেতিয়াহ'লে এইবিলাক ল'ৰাবিলাকক উপযুক্ত শাস্তি দিব লাগে চৰকাৰে, আৰু এৰেষ্ট কৰিব লাগে। আমাৰ সন্মুখত কিয় উপস্থিত হোৱা নাই? দিনত আমি গৈছোঁ, কালি গৈ পেলাই হিয়াৰিং কৰি আহিলোঁ, কিয় যোৱা নাই? সিহঁত ইমান হেৰেছমেণ্ট দি আছে আমাৰ কলান জিলাৰ ৰাইজ, দুখীয়া ৰাইজবিলাকক। আমি এইটো চৰকাৰৰ ওচৰত আপত্তি কৰিছোঁ, এইবিলাক দৰখাস্তকাৰী, এইবিলাক কমপ্লেইনকাৰীক এৰেষ্ট কৰিব লাগে, জেলত সোমাব লাগে। এনে ঘটনা আৰু কেইবাটাও পৰিয়ালৰ লগত হোৱা দেখা গৈছে। সেয়ে সচেতন ৰাইজে উপস্থিত নোহোৱা আপত্তি কৰা ব্যক্তিসকলক চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে। জুৰিয়াৰ পৰা ফজলুল হক, নিউজ 7 অসম।